লগতে আজিৰ উদ্দেশ্যটো আমাৰ চেয়াৰমেন মহোদয় ডাঙৰীয়া অলৰেডি কৈয়ে গ'ল। তো আমাৰ মেইন উদ্দেশ্যটো হ'ল যে আমাৰ এই সাপকাটা সমবায় সমিতিৰ যিখন সম্পাদক আছে নুৰুল ইছলাম, তো অলৰেডি আমি 6 মাহ হ'ল আমাৰ নতুন কমিটি গঠন হোৱাৰ পিছত 6 মাহ হ'ল। 6 মাহলৈকে আমাৰ যে 15 জন চেয়ারম্যানলৈকে 15 জন বিওডি একেলগ হৈ আমি এখন কমিটি হৈছে। আৰু এই কমিটিত অকল চেয়ারম্যানক ইনসাল্ট কৰি বাকী সদস্যবিলাকক ইনসাল্ট কৰি নিজাববীয়াকৈ তাৰ নিজৰ হিচাপত যি মনত আহে সি নিজৰ ঘৰত বহি এটাকৈ লিষ্ট বনাই আহি প্ৰতি মাহত আমাক হিচাপটো ইয়াক দাঙি ধৰে। প্ৰতি মাহত 3,32,000 3,53,000 এনেকুৱাকৈ হিচাপটো আমাক দাঙি ধৰে। তো অলৰেডি আমাৰ চেয়াৰমেন মহোদয় ডাঙৰীয়াই আমাৰ এই ছ'চাইটিত বাকী 6 জন বিওডিক এটা মানে তদাৰক কমিটি বনাই দিছে। সেই কমিটিখনে আমি তদন্ত কৰিলোঁ, তদন্ত কৰি চালোঁ। তো প্ৰথম আমি আপোনালোকক প্ৰমাণ সহকাৰে আমি জনাই আছোঁ যে আমি AGM-ৰ পৰা আহিম। AGM যেতিয়া হৈছিল তাৰমানে পেইণ্টিং বাবদ 65,000 টকা আমাক হিচাপ দিছে। কিন্তু তামাৰহাট সমবায়ত যেতিয়া সমবায় হৈছিল সেই সমবায়ৰ পৰা পেইণ্টিঙৰ যিমানখিনি বস্তু বাগাৰা চব আমাৰ সাপকাটা সমবায় আনি আমি যিটো তদন্ত কৰি চালোঁ আনি এইটো বস্তু দি আমাৰ সাপকাটা সমবায় ইলেকশ্যনটো পাৰ কৰিছে। তাৰপিছতো আমাৰ ইয়াত 65,000 টকা মানে হিচাপ দিলে। তাৰপিছত কি হ'ল আপোনাৰ পেকেট লাঞ্চ বাবদ কি কৰিলে? পেকেট লাঞ্চ আমি যিটো হিচাপ কৰিছিলোঁ আমাৰ হিচাপত আহে 30,000 পৰা 32,000 টকা খৰচ হৈছে। তাৰপিছত ইয়াতে আমাৰ সম্পাদক মহোদয়ে কি কৰিলে 66,000 টকা আমাক হিচাপ দিলে। আমি এই হিচাপত সন্তুষ্ট হোৱা নাই। তাৰপিছত কি কৰিলে ইফতাৰ, তেতিয়া যেতিয়া আমাৰ সাপকাটা সমবায় যেতিয়া ইলেকশ্যনটো হৈছিল তেতিয়া ৰমজান মাহ আছিল। তো আপোনালোকে নিশ্চয় জানে। তো ৰমজান মাহত কি কৰিলে ইফতাৰ বাবদ আমাৰ সাপকাটা VCTCৰ চেয়াৰমেন পম্পী সাহা সি নিজে, আমি যিখিনি জানো আৰু সি নিজে কি কৰিছিল ইফতাৰ খৰচখিনি সি নিজে বহন কৰিছিল। বহন কৰাৰ পিছতো সি কি কৰিলে ইফতাৰ বাবদ ইয়াতে 30,000 টকা হিচাপ আমাক দি দিলে। পিছত এইখিনি হিচাপত আমি সন্তুষ্ট হোৱা নাই। তাৰপিছত মিল বাবদ মানে আমাৰ ইয়াত হোটেল মানে বনাইছিল বুলি, মানে সমবায় যিমানখিনি মানুহ ভোট দিব আহিব শ্বেয়াৰ হোল্ডাৰবিলাক সিহঁতে আহি ভাত খাই যাব বুলি। কিন্তু ইয়াতে কোনো মানে সমবায়ৰ পৰা কোনো হোটেল ইয়াতে নাই। আপোনালোকে এইটো তদন্ত কৰি চাব পাৰে। কোনো হোটেল দিয়াৰ হোৱা নাছিল। আমাৰ UPPL BJPৰ ফালৰ পৰা এটা হোটেল দিয়া হৈছিল। এই হোটেলত কিছুমান মানুহ খাইছে, কিছুমান মানুহ খোৱা নাই, নোখোৱাকৈ গুচি গৈছে। আৰু বিশেষকৈ ইছলাম মাইনৰিটি মানুহবিলাক ইফতাৰত কি হৈছিল আৰু কিছুমান মানুহ আহিব পৰা নাই, এনেকুৱা হৈ গৈছে। আৰু সেইটো টোটাল কি কৰিলে তাতে একেবাৰে নোহোৱা বস্তুত তাতে কি কৰিলে 32,000 টকা বাজেট লগাই দিলে। তাৰপিছত কি কৰিলে আপোনাৰ ৰিপৰ্টাৰ বাবদ, তো ৰিপৰ্টাৰ বাবদ ইলেকশ্যন বাবদ যিটো নিউজ হৈছিল আমি যিখিনি জানো আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ সজলদা MCLA দা ডাঙৰীয়াই কিবা এটা খৰচ বহন কৰিছিল আৰু কিবা ৰিপৰ্টাৰবিলাক চাহ খোৱাৰ কাৰণে কিবা এটা দিছিল, আমি এইখিনি জানো। আৰু আমাৰ ৰেওৰা ছাৰ ডাঙৰীয়া সিও নিজে দিছিল, এইখিনি জানো। ইয়াৰ কি কৰিলে আমাৰ এই সাপকাটা সমবায় সমিতিৰ সম্পাদকে কি কৰিলে 14,000 টকা ৰিপৰ্টাৰক দিছে বুলি ইয়াতে মানে লিষ্টত মানে দি দিলে। আমি এইখিনিলৈ আমি সন্তুষ্ট নাই। তাৰপিছত কি কৰিলে ইলেকশ্যন পৰিচালনা কৰোঁতে ৰিটাৰ্ণিং অফিচাৰবিলাক যে আহে, তো ৰিটাৰ্ণিং অফিচাৰবিলাক যেতিয়া আহে সেই ৰিটাৰ্ণিং অফিচাৰবিলাকে অহাৰ পিছত মানে 4 দিন যে সমবায় মানে ইলেকশ্যনটো পৰিচালনা কৰি গ'ল সিহঁতৰ কাৰণে এটা হিচাপ ইয়াতে দাঙি ধৰিছে 2,05,000 টকা। তো আমি তদন্ত কৰি আমাৰ তদাৰক কমিটিয়ে তদন্ত কৰি চালোঁ যে 2,05,000 টকা সিহঁতৰ 1 টকা ওলোৱা নাই। পিছত এনেকুৱা আমি চালোঁ আৰু সি কি কৰিলে 2,05,000 টকা ইয়াতে মানে হিচাপ দাঙি ধৰিলে। তাৰপিছত কি হ'ল ERCS অফিচত 25,000 টকা বাজেট লগাই দিলে আমাৰ ইয়াতে। তো আমি ERCS অফিচত এইটো তদন্ত কৰিলোঁ, তদন্ত কৰি চালোঁ যে 1 টকাও ERCS অফিচত লোৱা নাই। তাৰপিছত কি হ'ল পুলিচ বাবদ 6,000 টকা ইয়াতে হিচাপ লগাই দিলে। আমি ইয়াতে আমাৰ সাপকাটা আইছি
শিৱাপ্ৰসাদ কলিতা ছাৰ যিমান দিনলৈকে আছে আমি যিখিনি জানো ছাৰে এতিয়াৰ পৰা অলৰেডি তাৰ 2 বছৰ 6 মাহ এনেকুৱা এটা হৈ গ'ল আমি যিমানখিনি জানো ছাৰে এতিয়ালৈকে কাৰো পৰা কোনো ধৰণৰ কাম কৰি ইমান মানুহক উপকাৰ কৰি দিয়াৰ পিছতো সি কাৰো লগৰ পৰা পইচা লোৱা নাই আমি এইখিনি দেখা নাই কিন্তু আমাৰ সমবায়ৰ পৰা বোলে 6,000 টকা লৈছে এইটো ইয়াতে আপোনালোকে এইটো চাব আমি টোটাল আপোনালোকক দি দিম আপোনালোকৰ কাৰণে আনিছোঁ তাৰপিছত কি কৰিছে বাছ ভাড়া বাবদ 6,000 টকা হিচাপ দিছে ক'ত বাছ আহিল না আহিল আমি গমেই নাপালোঁ তাৰপিছত কি কৰিলে তাৰপিছতো কাৰ ভাড়া কোনে আহিল কাৰ লৈ আমি গম নাপালোঁ কাৰ ভাড়া বাবদ লগাই দিলে ইয়াতে 25,000 টকা তো টোটাল আমি মূলখিনি কৈছোঁ আমি কমপ্লিট কোৱা নাই তো আপোনালোকৰ টোটাল ইয়াতে 5,53,500 টকা ইয়াতে হিচাপ দাঙি দিলে তো এই হিচাপখিনি আমি মুঠেই আমাৰ BODৰ ফালৰ পৰা আৰু আমাৰ চেয়াৰমেন ডাঙৰীয়াৰ লগত আমি বহিকেনে আলোচনা কৰি আমি মুঠেই ইয়াতে আমি সন্তুষ্ট নহয় তাৰপিছত কি হ'ল এইটো গ'ল যোৱাৰ পিছত আমি কি কৰিলোঁ অলৰেডি কৈ গৈছে ষ্টেটমেণ্টৰ লগত এতিয়ালৈকে ষ্টেটমেণ্ট এড কৰা নাই জইন একাউণ্ট এড কৰাই নাই তাৰপাছত কি কৰিলে ৰাইজ বাবদ যিটো আমাৰ সমবায়ৰ পৰা যিটো গতিৰ পৰা যিটো চাউল আহে চাউলত কি কৰিলে 5 কেজিকৈ চাউল এইটো আপোনালোকে জানে পাৰ বেনিফিচাৰীক 5 কেজিকৈ চাউল দিয়া হয় তাৰপিছত কি কৰিলে যিটো বস্তা আহে বস্তা বাবদ 580 গ্ৰামকৈ চাউল তাৰ পৰা দি দিয়ে আৰু সম্পাদক মহোদয় ডাঙৰীয়াই কি কৰিলে 580 গ্ৰাম চাউলৰ পিছত আমাৰ এজেণ্টবিলাকক 100 গ্ৰাম চাউলো দিয়া নাই এইটো ফুল কৰাপশ্যন আমি তদাৰক কমিটিয়ে চাই কেনেই চালোঁ তাৰপিছত আৰু এটা কাম কৰিছিল আমাৰ সমবায়ৰ 13 বিঘামান এটা লেণ্ড আছে তো এই লেণ্ডত এটা বাঁহ বাগান আছে বাঁহ বাগানত কি কৰিলে যেতিয়া ইলেকশ্যনটো হ'ল ইলেকশ্যন হোৱাৰ আগতে কি কৰিলে আপোনাৰ এটা বাঁহৰ ভাল এটা বাগান আছিল কোনো চেয়াৰমেনৰ পৰা কোনো অনুমতি নলয় কোনো BODৰ পৰা কোনো অনুমতি নলয় নিজাববীয়াকৈ নিজে এই বাঁহখন বিক্ৰী কৰি দিলে বাঁহখন বিক্ৰী কৰি দিয়াৰ পিছতো আমি এইবিলাক সুধিলোঁ কোনো তথ্য আমি তাৰ পৰা নাপালোঁ সেই তথ্য আমাক নিদিলে পিছত কি কৰিলে FCIৰ পৰা ট্ৰাক ভাড়া যিখিনি আমি তদাৰক কমিটিয়ে চালোঁ FCIৰ পৰা গোসাইগাঁও FCIৰ পৰা সাপকাটা সমবায়লৈকে আহোঁতে যিখিনি ট্ৰাকৰ এটা ভাড়া আহে নিশ্চয় এটা ভাড়া আছে আপোনালোকে নিশ্চয় জানে তো এই ভাড়া বাবদ আমি যাই কেনে চালোঁ অলৰেডি আমি ৰিচিপ্ট লৈ আহিছোঁ ৰিচিপ্টখন আপোনালোকক আমি দাঙি ধৰিম এইটো অলৰেডি ৰিচিপ্ট দিছে তো আমাৰ সাপকাটা সমবায় চাউল আহে আপোনাৰ 20 গাড়ী চাউল আহে 20 গাড়ী চাউল আছে আপোনাৰ তাত ভাড়া হয় এটাকেই গাড়ীত ভাড়া হয় 2800 টকা তো টোটাল 20 × 28 মাৰিলে টোটাল এমাউণ্ট আহে 56,000 টকা 56,000 টকা আহে আৰু সি কি কৰে এই যে আপোনালোকক আমি দেখাই দিম প্ৰতিটো পেপাৰছত আপোনাৰ হিচাপ দিছে 70ৰ পৰা 85,600লৈকে মানে সি ভাড়া আমাক বাজেট লগায় আপোনালোকে চাব 56,000 ক'ত আৰু 70,000 আৰু 85,000 ক'ত এইখিনি আমাক বাজেট লগাই দি আছে তো আমি এইখিনি মোটেই সন্তুষ্ট নহয় তো তাৰপিছত কি হ'ল অডিট তো অডিট মে' মাহত অলৰেডি অডিট হৈ গৈছে অডিট এইটো প্ৰতি সমবায় আমি জাজ কৰিলোঁ চালোঁ প্ৰতি মাৰ্চ মাহত অডিট হৈ গৈছে অডিট হোৱাৰ পিছতো কি কৰিলে এই যোৱা মাহত সি নিজে কি কৰিলে অডিট বাবদ আকৌ এই মাহত 10,000 টকা বাজেট লগাই দিলে 10,000 টকা অডিট বাবদ বাজেট লগাই এইটো আমি সুধিছিলোঁ সোধাৰ পিছত সি কি কৰে কয় হয় এইটো অডিট হৈছে অডিট বাবদ লোৱা হৈছে এইটো হ'ল কথা তাৰপিছত বেংক ষ্টেটমেণ্ট আপোনালোকে অলৰেডি আমাৰ চেয়াৰমেন মহোদয় ডাঙৰীয়া কৈয়ে গৈছে বেংক ষ্টেটমেণ্ট এতিয়া 6 মাহ উকলি গ'ল এতিয়ালৈকে আমি বেংক ষ্টেটমেণ্ট একেবাৰেই পোৱা নাই তাৰপিছত আমাৰ সমবায়ৰ যে ছেক্ৰেটাৰী আছে ছেক্ৰেটাৰীৰ আমি আগত যিখিনি আমাৰ কমিটি আছিল পুৰণা কমিটি যিখিনি আছিল পুৰণা কমিটিত আমি সুধিছিলোঁ মানে তাৰ এটা বেতন আছিল দৰমহা আছিল 19,000 টকা 19,000 টকা তাৰ দৰমহা আছিল সি কি কৰিছে কোনো BODক নতুন যে আমি কমিটি আহিছোঁ নতুন কমিটিক কোনো চেয়াৰমেনৰ পৰাও কোনো অনুমতি নলোৱাকৈ আমাৰ BODবিলাকৰ পৰাও কোনো অনুমতি নলোৱাকৈ সি নিজাববীয়াকৈ 25,000 টকা দৰমহা লগাই দিছে সি 25,000কৈ লৈ আছে চাব তাৰপিছত কি হ'ল মানে লোন ইণ্টাৰেষ্ট
আপোনালোকে চাব লোন ইণ্টাৰেষ্ট এইটো মানে অলৰেডি আমি জানো আমাৰ চাপ কাটা আমি যিখিনি আমাক সম্পাদক মহোদয়ে কোৱাখিনি কথাখিনি আমি কৈ আছোঁ ইয়াতে দুজনৰ পৰা লোন লৈছে আৰু বেলেগ এজনৰ পৰা বোলে লৈছে আমি নাজানো কিন্তু আমি চাপ কাটাৰ মানুহ দুটা অলৰেডি চিনি পাওঁ তো সেই লোন লোৱাৰ পিছত কি কৰে সি প্ৰতি মাহত সেই লোন ইণ্টাৰেষ্ট বাবদ 35,000 টকাকৈ আমাক ইণ্টাৰেষ্ট ইয়াৰ পৰা বাজেট লগাই লৈ আছে পইচাখিনি কিন্তু যিবিলাকৰ পৰা ইণ্টাৰেষ্টটো লৈছে সেইবিলাকে আমাক আকৌ বিঅ'ডিবিলাকক অকল আমাৰ চেয়াৰমেনকো অলৰেডি জনাইছে যে আমিতো লোনৰ ইণ্টাৰেষ্টখিনি আমি পোৱা নাই আমাকতো নিদিয়ে অলৰেডি আমাৰ সমবায়ৰ পৰা পইচাখিনি মানে সি নিজে কাটি কাটি লৈ আছে 35,000কৈ প্ৰতি মাহত এই যে এইবিলাক তথ্য আপোনালোকক আমি দিম আপোনালোকে তাৰপিছত আৰু এটা বাট আছে এইটো আপোনালোকক জনাই আছোঁ মানে আমাৰ এই সমবায় এই ছ'চাইটিটো যে চলি আছে এই ছ'চাইটিত আপোনাৰ কাৰেণ্টটো যে চলি আছে ইয়াতে কি কৰে প্ৰতি মাহত 2,000কৈ টকা মানে প্ৰতি মাহত বিল বাবদ ধৰাৰ পিছত কি কৰিলে যোৱা মাহত কি কৰিলে আকৌ গ'লে 21,000 টকা পেণ্ডিং বিল আছে এতিয়া পেনাল্টি ফাইন লগাই দিছে বোলে অফিচৰ পৰা এইটো আমাক তাৰ পৰা বাজেটত দি দিলে পিছত আপোনালোকে জানে যদি প্ৰতি মাহত যদি কাৰেণ্ট বিল যদি দিয়া হয় তথাপি তাত কিয় ফাইন লাগিব কেনেকৈ ফাইনটো আহিব ফাইনটো কেতিয়াও নাহে সি কি কৰিলে 21,000 টকা বাজেট ইয়াতে লগাই দি কি কৰিলে তাৰপিছত কমিশ্যন কিহৰ কমিশ্যন আমি গম নাপাওঁ সি কমিশ্যন বাবদ লিখি ইয়াতে 17,500 টকা কমিশ্যন বাবদ লিখিছে কমিশ্যন বাবদ লিখে কিন্তু এইটো আমি সুধিছিলোঁ যে এইটো কিহৰ কমিশ্যন সি আমাক কোনো উত্তৰ দিব পৰা নাই কয় এইটো আপোনালোকক পিছত আমি বুজাই দিম কি নাম চেয়াৰমেনৰ নাম কি চেয়াৰমেনটো নহয় এইটো হ'ল আমাৰ চাপকাটা সমবায়ৰ ছেক্ৰেটাৰী তাৰ নামটো হ'ল নুৰুল ইছলাম সি ইমান কৰাপশ্যন থকাৰ পিছতো দমভালি মাৰি আমাৰ সমবায়খন চলাই আছে আৰু বাহিৰত কোনোবা জাগাত মানে কিবা কিবি কৈ থাকে যে আমাক বিঅ'ডিবিলাকে আমাৰ একো ডাল কৰিব নোৱাৰিব বেলেগক এনেকুৱা মানে সি ভাষণ দি থাকে আৰু এজিএমৰ যিটো হিচাপ দিছে আপোনালোকে চাব এই হিচাপত আমাৰ যে চেয়াৰমেন আছে যিটো আমাৰ বৰ্তমান যিটো বডিৰ যে চেয়াৰমেন আছে আপোনালোকে এই পেপাৰছটো চাব আপোনালোকক আমি দি দিম ইয়াতে কিন্তু হেমজিত মুছাহাৰী নামৰ কোনো চহী নাই আমাৰ চেয়াৰমেনে এই ভুল হিচাপ এইটো কৰাপশ্যন আছে বুলি আমাৰ চেয়াৰমেনে চহী দিয়া নাই ইয়াতে চহী দিয়া নাই তাৰপিছত কি কৰিছে পূৰ্বৰ যিটো চেয়াৰমেন আছিল আব্দুল মজিদ চৌধুৰী সি কি কৰিছে ইয়াতে চহী কৰি দিছে আপোনালোকে চাব সি চহী কৰি দিছে এই বডি নতুন বডি হোৱাৰ পিছত নতুন বডি হোৱাৰ পিছতো সিয়ে চহী কৰি দিছে এই যে আপোনালোকে চাব তাৰপিছত এইটো ইয়াতে আৰু 2-3টা মেম্বাৰ নজৰুল ইছলাম মিয়া পৰেশ চন্দ্ৰ পাল আব্দুল জব্বাৰ শেখ এইকেইটা মেম্বাৰে দিছে আৰু বাকী মেম্বাৰ এটাও চহী ইয়াতে কৰা নাই আমালোকে এইখিনি বিচাৰিছোঁ যে আমি অলৰেডি আপোনালোকৰ মাতাৰ আগতে আপোনালোক অহাৰ আগতে আমি ইয়াতে এটা মানে মিটিং বহিছিলোঁ বহিকেনে আমি আলোচনা কৰিলোঁ প্ৰস্তাৱ আকাৰত আমি অলৰেডি আপোনালোকে চাই আছে আমি আমাৰ লগত যিখিনি বহি আছে চবকেইটা আমাৰ বিঅ'ডি হয় আৰু আমাৰ ৰাইট ছাইডত যিটো বহি আছে এইটো আমাৰ চেয়াৰমেন হয় তো আমি চবকেইটা বহি অলৰেডি আমি ইয়াতে 10জন আছোঁ বহিকেনে আমি প্ৰস্তাৱ আকাৰত আমি চবেই এটা অনুমতি দিছে যে আমাৰ এই সম্পাদক ইয়াৰ পৰা বহিষ্কৃত কৰিব লাগে প্ৰস্তাৱ আকাৰত বহিষ্কৃত কৰা হৈছে আৰু এই সম্পাদক যদি আমাৰ এই সমবায় থাকে মানে এই ছ'চাইটিৰ একো নাথাকিব এইটো মানে ক্লিয়াৰ সেইকাৰণে এই আমাৰ টোটাল বডিটোৱে বহি আলোচনা কৰি এইটোৱে ডিচিশ্যন লোৱা হৈছে যে আমাক এই সম্পাদক মহোদয়ক বহিষ্কৃত কৰি দিয়া হ'ল বুলি আমি অলৰেডি আমি প্ৰস্তাৱ আকাৰত লৈছোঁ অলৰেডি আমি এইটো আমাৰ ERCS অফিচত আমি দাখিল কৰিম তো এইখিনি কৈ আমাৰ চমু বক্তব্য আমি ইয়াতে সামৰিলোঁ যিটো মানে আমাৰ মানে অৱগত তাত মানে অতিৰিক্ত এই হিচাপটো দি কয় সেইকাৰণে আমাৰ বিঅ'ডিৰ 2-3জন মানুহ যাই পেলাই আমাৰ FCIত গ'ল যে আমাৰ গাড়ী ভাড়া কিমান যায় আৰু এজেণ্টসকলক যে আমি 500কৈ দিওঁ তেখেতৰ শ্বৰ্টেজ হয় আপোনাৰ 4-5জন মানে কি কয় গ্ৰাহকক দিব নোৱাৰে সেইকাৰণে আপোনালোকক মাতিছোঁ আৰু ইয়াক মোৰ বক্তব্য ইমানতে
আমাৰ বিঅ'টিৰ আমি চাব কমিটি বনাইছোঁ। চাব কমিটিক আমি অৰ্ডাৰ দিছোঁ যে সম্পূৰ্ণ মানে ছেক্ৰেটাৰীক মানে হেল্প কৰিব লাগে, কিন্তু ছেক্ৰেটাৰী মহোদয়ে তেখেতসকলক মানে ডেমকেয়াৰ কৰে, সেইটোৱেই মোৰ